হেল্ল' গাইছ, মই এনে এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই ভালে কুশলে আছোঁ। আমাৰ মানুহজন ইয়াত যাবলৈ ওলাইছে। ইয়াৰ ৰাতিপুৱা দেখিছে নহয়, এতিয়া ইয়াৰ ৰুটি পানী খাই আছে। খাই কৰি লৈ এতিয়া তৈয়াৰ হৈ ওলাইছে যাবলৈ কাৰণে। এতিয়া এয়া মোকো বাই বাই কৰি ওলাইছে। এসপ্তাহ মূৰত আকৌ আহিব। সেইডোখৰত এয়া আম এটা পৰি আছে দেখোন। আমটো ফটা। আপোনালোকৰ সেইফালে ৰ'দটো কেনেকুৱা দি আছে? আমাৰতো ইয়াত একদম মানে মানুহ সিজি যোৱা ৰ'দ দি আছে। আজিতো একদম মানে গৈছে নহয়, নে হাৱা আছে নে। আৰু এইখিনিত এই ৰাতিপুৱা মানে কাপোৰখিনি ধুই কৰি থৈ দিছোঁ। আৰু এতিয়া এয়া আবেলি সময়ত ধুনীয়াকৈ চেপি কৰি মেলি দিছোঁ। ৰাতি হাৱাতে শুকাই থাকিব। নহ'ব গ'লে মানে দিনত যদি এনেকৈ ৰ'দত কাপোৰখিনি মেলি দিওঁ তেতিয়াহ'লে ৰংবিলাক বেয়া হৈ যায় যে, সেইকাৰণে মই সন্ধিয়া এনেকৈ মেলি দিছোঁ। আৰু এই মোৰ খেতিডৰা একদম মানে খেতিডৰাৰ কথা কৈছোঁ কি আপোনালোকক, ৰাতিপুৱাও পানী দিওঁ আৰু সন্ধিয়াও পানী দিওঁ, তথাপিতো মানে ৰ'দৰ কোবত গোটেই খেতিখিনি শুকাই একদম ঠাৰি ওলাই গৈছেগৈ। আৰু আজি সন্ধিয়া সময়ত এয়া খাবলৈ কাৰণে মাহ প্ৰসাদ বনাই লৈছোঁ। ইয়াতে আদাও কুটি দিছোঁ আৰু চাউল কেইটামানো ভিজাই দি দিছোঁ। বহুত দিন হ'ল মানে খাবলৈ মন গৈ আছে যে। এতিয়া আমি অসমলৈ যোৱা 2 বছৰ হৈ গ'ল। এয়া 2 বছৰ মতলব যেতিয়া আমি ঘৰলৈ গৈছিলোঁ তেতিয়াই আমি মাহ প্ৰসাদ খোৱা ঘৰতে। সেইকাৰণে আজি মই ইয়াত মাহ প্ৰসাদ বনাইছোঁ আৰু মানে অসমৰ নিচিনাকৈয়ে বনাইছোঁ। চব আদা চাউল তাউলকৈ চব দি পেলাই বনাইছোঁ। তথাপিতো আমাৰ অসমৰ নিচিনা নালাগে খাবলৈ কাৰণে, তথাপিতো বনাইছোঁ আৰু খাবলৈ।